নমস্কাৰ অধ্যয়ন কক্ষৰ আজিৰ খণ্ডটোত মই ৰবাৰ্ট কিয়ছাকিৰ দ্য বিজনেছ স্কুল কিতাপখনৰ দ্বিতীয়টো অধ্যায়ৰ সাৰাংশ ক'বলৈ লৈছোঁ। এই অধ্যায়টোৰ নাম লিখকে দিছে ধনী হোৱাৰ একাধিক পথ আছে। এই অধ্যায়টোত লিখকে স্কুলীয়া শিক্ষাই যে আপোনাক ধনী কৰিব নোৱাৰে তাৰ আভাস হিচাপে তেওঁ শিক্ষকৰ লগত হোৱা এটা কথোপকথন দাঙি ধৰিছে, য'ত শিক্ষকে স্পষ্টকৈ প্ৰকাশ কৰিছে যে মই তোমাক গ্ৰেজুৱেট হোৱাতহে সহায় কৰি দিব পাৰোঁ, ধনী হোৱাত সহায় কৰি দিব নোৱাৰোঁ। তাৰপিছত লিখকে এই কিতাপখনৰ যোগেদি কৈছে যে এজন মানুহ জীৱনত সফল হ'বলগীয়া হ'লে তেওঁ তিনি ধৰণৰ শিক্ষাৰ প্ৰয়োজন। প্ৰথমটো হৈছে স্কলাষ্টিক এডুকেশ্যন অৰ্থাৎ স্কুলীয়া শিক্ষা, আৰু দ্বিতীয়টো হৈছে প্ৰফেশ্যনেল এডুকেশ্যন অৰ্থাৎ বৃত্তিগত বা জীৱিকাজনিত বা ব্যৱসায়িক শিক্ষা, আৰু তৃতীয়টো হৈছে ফাইনেন্সিয়েল এডুকেশ্যন আৰ্থিক শিক্ষা বা আয় আৰু ৰাজহ সম্পৰ্কীয় শিক্ষা। স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত লিখকে কৈছে যে স্কুলত কেৱল লিখা পঢ়া আৰু অংক কৰিবলৈহে শিকায়। তেওঁ নিজৰ ক্ষেত্ৰত কৈছে যে তেওঁ নিজেও এজন তৃতীয় শ্ৰেণীৰ মেধাৱী আছিল আৰু স্কুলত তেওঁ যি কিতাপ পঢ়িছিল সেই কিতাপখন 2-3 বাৰ নপঢ়ালৈকে কিতাপখনে কি ক'ব বিচাৰিছে সেই কথাটো বুজি পোৱা নাছিল। তাৰপিছত লিখকে তেওঁ নিজেও যে এজন বৰ দুৰ্বল লিখক আছিল সেই বিষয়ে স্পষ্টকৈ উল্লেখ কৰিছে, আৰু তাতকৈ উল্লেখযোগ্য কথাটো হৈছে যে তেওঁ নিজেও যদিও এজন দুৰ্বল লিখক আছিল তথাপিও কিন্তু তেওঁ পিছৰ জীৱনলৈ এজন লিখক হিচাপে পৰিচিত হৈ পৰিছিল, ধনী হৈছিল, আৰু 6খনকৈ কিতাপ দেশৰ আগশাৰীৰ কেইবাখনো আলোচনীৰ সমীক্ষা মতে আটাইতকৈ বেছি বিক্ৰী হোৱা কিতাপ হিচাপে স্বীকৃতি পাইছিল। বৃত্তিগত বা ব্যৱসায়িক শিক্ষাই টকাৰ কাৰণে কেনেকৈ কাম কৰে সেইটো শিকায়। মেধাৱী ল'ৰা ছোৱালীবোৰে সৰুতে সাধাৰণতে উকিল, ডাক্তৰ, ইঞ্জিনিয়াৰ, একাউণ্টেণ্ট আদি হ'বলৈ বিচাৰে। তেনেকৈ অন্যবোৰে কাৰ্যালয়ৰ সহকাৰী, মিস্ত্ৰী, ইলেক্ট্ৰিচিয়ান বা অন্যান্য ধৰণৰ হ'বলৈ বিচাৰে। লিখকে কৈছে যে যিহেতু তেওঁ প্ৰথম ভাগত নপৰে সেয়ে তেওঁ নাবিকৰ প্ৰশিক্ষণ লৈছিল আৰু পিছত গৈ তেওঁ ফ্লাইট স্কুলত পাইলটৰ প্ৰশিক্ষণ লৈছিল। তেওঁ ভিয়েটনামৰ যুদ্ধলৈকে গৈছিল, তথাপিও কিন্তু তেওঁ এই দুটাক তেওঁৰ জীৱিকা হিচাপে গ্ৰহণ কৰা নাছিল। ফাইনেন্সিয়েল এডুকেশ্যন অৰ্থাৎ আয় আৰু ৰাজহ সম্পৰ্কীয় শিক্ষাই এজন মানুহে টকাৰ বাবে কাম কৰাতকৈ টকাই তেওঁৰ বাবে কেনেকৈ কাম কৰিব সেইটো শিকায়। কিন্তু সাধাৰণ স্কুলবিলাকত এই প্ৰশিক্ষণটো দিয়া নাযায়। লিখকে কৈছে যে এজন মানুহ স্কুলীয়া শিক্ষাৰে শিক্ষিত বা ব্যৱসায়িক শিক্ষাৰে যদি শিক্ষিত হয় তেওঁ সফল হ'বলগীয়া হ'লে কিন্তু এই আয় আৰু ৰাজহ সম্পৰ্কীয় শিক্ষাটো অত্যন্ত প্ৰয়োজন। স্কুলবোৰত যথোপযুক্ত আৰ্থিক শিক্ষা ব্যৱস্থা নথকাৰ বাবে দেশে বাৰে বাৰে আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা হৈছে বুলি লিখকে কৈছে। ধন বিনিয়োগ আৰু চম্ভালিব জনাটো জীৱনৰ এটা গুৰুত্বপূৰ্ণ কৌশল, আৰু লগতে বিদ্যালয়ত মৰা ভেকুলী কটাৰ সৈতে সমানে গুৰুত্বপূৰ্ণ বুলি তেখেতে কৈছে। ধনী হ'বলৈ হ'লে আপুনি নিজাকৈ ব্যৱসায় কৰিবই লাগিব, আৰু হাতলৈ ধন অহাৰ পিছত আপুনি বিভিন্ন শিতানত ধন বিনিয়োগ কৰিবলৈ শিকিব লাগিব। তাৰপিছত লিখকে 10 প্ৰকাৰে কেনেকৈ মানুহ ধনী হয় সাধাৰণতে সেই বিষয়ে আলোচনা কৰিছে। প্ৰথম প্ৰকাৰ হিচাপে লিখকে কৈছে যে আপুনি ধনী জীৱন সংগী নিৰ্বাচন কৰি বা বিয়া কৰাই ধনী হ'ব পাৰে। দ্বিতীয় প্ৰকাৰত কৈছে যে আপুনি ছয়তানি কৰি ধনী হ'ব পাৰে, কিন্তু ছয়তানি কৰিলে ধৰা পৰি শাস্তি পোৱাৰ ভয় থাকে। লগতে সৎ মানুহে যদি ভুল কৰে তেতিয়াহ'লে দ্বিতীয়বাৰ সুবিধা পাব পাৰে, কিন্তু ছয়তানি কৰি ধৰা পৰিলে এই সুযোগ হেৰুৱায়। 3 নম্বৰতে আপুনি লোভীয়া হৈও ধনী হ'ব পাৰে, কিন্তু লোভীয়া মানুহক সকলো মানুহে অৱজ্ঞা কৰে। চতুৰ্থ উপায়টো হৈছে আপুনি সস্তীয়া হৈও ধনী হ'ব পাৰে। ৰিচ ডাডৰ মতে সস্তীয়া হৈ ধনী হ'ব বিচৰাটো এটা অতি জনপ্ৰিয় উপায়। এনে মানুহে তেওঁলোকৰ উপাৰ্জনৰ স্তৰতকৈ তলত জীৱন যাপন কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ উপাৰ্জন কিন্তু বঢ়াবলৈ চেষ্টা নকৰে। আপুনি যদি সস্তীয়া হৈ ধনী হয় তেনেহ'লে দেখিব যে আপুনি ধনী হোৱাৰ পিছতো কিন্তু সস্তীয়া জীৱনেই যাপন কৰিছে। এই প্ৰসংগত লিখকে ৰিচ ডাডৰ এজন বন্ধুৰ কাহিনী উল্লেখ কৰিছে। বন্ধুজন অতি সস্তীয়াভাৱে জীৱন যাপন কৰিছিল আৰু তেওঁ কিছু টকা সাঁচিছিল। তেওঁ অতি কম যাৱতীয় বস্তু ক্ৰয় কৰিছিল। তেওঁৰ 3জন চেমনীয়া ল'ৰা আছিল, আৰু সেই ল'ৰাজনে তেওঁৰ জীৱনকালতেই সকলো টকা পইচা চম্ভালি লৈছিল, আৰু তেওঁ মৃত্যুৰ ঠিক 3 বছৰ নহওঁতেই গোটেই টকা পইচা শেষ কৰি পেলাইছিল। তেতিয়া ৰিচ ডাডে কৈছে যে যি মানুহে টকা সাঁচি লুকুৱাই টকাক পূজা কৰে সেই মানুহ টকাৰ গৰাকী নহৈ টকাহে মানুহজনৰ গৰাকী হয়। পঞ্চমতে আপুনি কঠোৰ পৰিশ্ৰম কৰি উপাৰ্জন কৰিও ধনী হ'ব পাৰে। ৰিচ ডাডে কৈছে যিসকল লোকে কঠোৰ পৰিশ্ৰম কৰি উপাৰ্জন কৰি ধনী হয় সেই লোকসকলে কষ্টোপাৰ্জিত ধন আৰু জীৱনটো উপভোগ কৰিবলৈ সময় নাপায়। তেওঁলোকে জীৱনত ভাল সময় কটাব নাপায়। কিছুমান মানুহে ভুল ধৰণে ইনকাম কৰে যদিও তেওঁলোকৰ উপাৰ্জন ভাল হয়, কিন্তু দেখা যায় যে তেওঁলোকৰ উপাৰ্জনৰ বেছি অংশ টেক্স হিচাপে কটা যায়।
আনহাতে তেওঁলোকে যিমান উপাৰ্জন বঢ়াই গৈ থাকিব সেইমতে টেক্স বাঢ়ি গৈ থাকে। কিছু ক্ষেত্ৰত দেখা যায় আকৌ কিছুমানে ইনকাম কম কৰে তথাপিও কিন্তু টেক্স বেছিকৈ ভৰিব লগা হয়। সেইবাবে ৰিচ ডাডে ভাল উপাৰ্জন আৰু বেয়া উপাৰ্জন দুটা ভাগ কৰি দিছে। তাৰ পাছত লিখকে কৈছে যে এই কিতাপখন সম্পূৰ্ণ পঢ়ি উঠাৰ পিছত আপুনি গম পাব যে কেনেধৰণৰ ব্যৱসায় কৰিলে আপুনি কম টেক্স পে' কৰি অধিক উপাৰ্জন বঢ়াই গৈ থাকিব পাৰিব, আৰু পাব কেনেকৈ কেইবছৰমান কঠোৰ পৰিশ্ৰম কৰাৰ পিছত আপুনি জীৱনটো এটা আৰ্থিকভাৱে নিৰাপত্তা অনুভৱ কৰিব পাৰিব আৰু এটা সচ্ছল আৰ্থিক জীৱন যাপন কৰিব পাৰিব। 6 নম্বৰতে আপুনি যদি ব্যতিক্ৰমীভাৱে চৌখিন, প্ৰতিভাশালী বা ঈশ্বৰ প্ৰদত্ত গুণৰ অধিকাৰী হয় তেনেহ'লে আপুনি সম্পদশালী হ'ব পাৰে বা ধনী হ'ব পাৰে। কিন্তু এনেদৰে আহৰণ কৰা সম্পদৰ যদি আপুনি ৰখাৰ কোনো আৰ্থিক জ্ঞান নাথাকে তেনেহ'লে কিন্তু আপুনি এই সম্পদ সোনকালে শেষ কৰি দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। তাৰপিছত লিখকে উদাহৰণ হিচাপে কৈছে যে প্ৰায় 65% খেলুৱৈ বা শৰীৰবিদৰে শেষৰ জীৱনলৈ উপাৰ্জিত ধন নাইকিয়া হৈ যায়। 7 নম্বৰত হৈছে সৌভাগ্যশালী হৈও আপুনি ধনী হ'ব পাৰে। এনেকৈ ধনী হ'বলৈ বিচৰা আৰু সস্তীয়া হৈ ধনী হ'বলৈ বিচৰা এই দুয়োটা কৌশলেই কিন্তু অতি জনপ্ৰিয় কৌশল। আমি জানো যে প্ৰতি বছৰে লাখ লাখ মানুহে লটাৰী আৰু জুৱা খেলৰ যোগেদি কোটি কোটি টকা পাই থাকে। এওঁলোক ভাগ্যৱান, কিন্তু লাখ লাখ মানুহ দুৰ্ভগীয়া হোৱাৰ পিছতহে এওঁলোক একোজন ভাগ্যৱান হয়। এক অধ্যয়নত দেখা গৈছে যে প্ৰায়বোৰ লটাৰী বিজেতাই তেওঁলোকৰ 5 জনমতো ঘটিব নোৱাৰা ধন একেদিনাই পোৱাৰ পিছত সেই ধন 5 বছৰৰ ভিতৰতে সকলো শেষ হৈ যায়। 8 নম্বৰতে হ'ল আপুনি উত্তৰাধিকাৰী সূত্ৰে ধন সম্পত্তি পায়ো ধনী হ'ব পাৰে, কিন্তু আপোনাৰ যদি আৰ্থিক জ্ঞান নাথাকে বা চম্ভালিব আপুনি নাজানে তেনেহ'লে এই ধনো শেষ হৈ যাব পাৰে। 9 নম্বৰতে আপুনি বিনিয়োগ কৰিও ধনী হ'ব পাৰে, কিন্তু বিনিয়োগৰ ক্ষেত্ৰখন অতি বিপদসংকুল। সেইবাবে আপুনি যদি প্ৰশিক্ষিত নহয় তেনেহ'লে কিন্তু বিনিয়োগত লাভ হোৱাতকৈ লোকচান হোৱাৰে সম্ভাৱনা বেছি। সেইবাবে আপুনি যদি বিনিয়োগ কৰিব খোজে তেনেহ'লে ভালদৰে প্ৰশিক্ষণ লৈ শিকি বুজিহে বিনিয়োগ কৰক আৰু তেতিয়া আপুনি ধনৱান হ'ব। 10 নম্বৰতে আপুনি নিজা ব্যৱসায় গঠনৰ যোগেদি ধনী হ'ব পাৰে, আৰু প্ৰায়বোৰ ধনী মানুহে কিন্তু নিজা ব্যৱসায় গঠনৰ যোগেদি ধনী হয়। উদাহৰণস্বৰূপে কৈছে যে বিল গেটছে মাইক্ৰ'ছফ্ট গঠন কৰি ধনী হৈছে, তেনেকৈ মাইকেল ডেল কম্পিউটাৰ কোম্পানী গঠন কৰি ধনী হৈছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে নিজা ব্যৱসায় গঠন কৰোঁতে নক্সা অঁকাৰ পৰা ব্যৱসায়টো চালু হোৱালৈকে এই সময়ছোৱা অতি বিপদসংকুল হয়, আৰু সেই সময়তেই মানুহৰ ব্যৱসায়টো হৈ উঠিব নে নুঠে সেইটো সম্ভাৱনা অনিশ্চয়তাত আহে। আকৌ কোনো ব্যৱসায়ৰ ফ্ৰেঞ্চাইজ কিনিলে কম বিপদজনক হয় যদিও আপুনি আৰম্ভণিতে বহুত পইচা ইনভেষ্ট কৰিব লগা হয়, লগতে আপোনাৰ ব্যৱসায় চলিছে বা নচলিছে সেইটো কথা নাই, আপুনি হেড অফিচ বা ফ্ৰেঞ্চাইজৰক মাহিলী ফিজ দিবই লাগিব, আৰু এনেবোৰ কাৰণতে 1/3 ফ্ৰেঞ্চাইজ খুব সোনকালে শেষ হৈ যায়। ইয়াৰ পিছত লিখকে ক্ষুদ্ৰ ব্যৱসায় আৰু বৃহৎ ব্যৱসায়ৰ পাৰ্থক্য হিচাপে কৈছে যে ক্ষুদ্ৰ ব্যৱসায়ত মালিকে ব্যৱসায়টো অকলেই কৰে, কিন্তু বৃহৎ ব্যৱসায়ত মালিকে ব্যৱসায়ৰ নেটৱৰ্ক গঠন কৰে। উদাহৰণ হিচাপে কৈছে যে এজন মালিকৰ ৰেষ্টুৰেণ্টখন ক্ষুদ্ৰ ব্যৱসায়, কিন্তু ৰে ক্ৰকৰ মেকডোনাল্ড হৈছে বৃহৎ ব্যৱসায়ৰ উদাহৰণ, কাৰণ ৰে ক্ৰকে মেকডোনাল্ডৰ ফ্ৰেঞ্চাইজ বিক্ৰী কৰে। সাধাৰণতে এই 10 ধৰণেৰে মানুহ ধনী হ'ব পাৰে। তাৰপিছত 11 নম্বৰত কৈছে যে আপুনি যদি ধনী হ'ব বিচাৰে তেনেহ'লে আপুনি নেটৱৰ্ক ব্যৱসায় কৰি ধনী হ'ব পাৰে। এই ব্যৱসায়ক 11 নম্বৰত আৰু সুকীয়াকৈ স্থান দিয়াৰ যুক্তি হিচাপে কৈছে যে এই ব্যৱসায় হৈছে সম্পদ আহৰণৰ এক নতুন আৰু বৈপ্লৱিক পথ। ইয়াৰ আগৰ উপায়বোৰত কেৱল কেইজনমান বিশেষ মানুহে সম্পদশালী হ'ব পাৰে, কিন্তু নেটৱৰ্ক ব্যৱসায়ৰ ছিষ্টেমটো এনেকৈ তৈয়াৰ কৰা হৈছে যাতে সকলো মানুহৰ বাবে সম্পদ তৈয়াৰ কৰাটো সম্ভৱপৰ হয়, যাক লিখকে পাৰ্চনেল ফ্ৰেঞ্চাইজ বা অদৃশ্যমান বৃহৎ ব্যৱসায়িক নেটৱৰ্ক বুলি অভিহিত কৰিছে। মুঠতে ই হৈছে সম্পদ আহৰণ কৰা এক গণতান্ত্ৰিক পথ। এই ছিষ্টেমটোৱে আপুনি কোন বিদ্যালয়ত পঢ়িছিল, আপুনি আজি কিমান টকা ইনকাম কৰে, আপুনি কোন লিংগ বৰ্ণৰ নাইবা আপোনাৰ পিতৃ মাতৃ কোন, অথবা আপুনি কিমান জনপ্ৰিয়, আপুনি দেখিবলৈ ধুনীয়া নে, এইবোৰ বাজ বিচাৰ নকৰে। অৱশ্যে সকলো নেটৱৰ্ক মাৰ্কেটিং কোম্পানীয়ে বিচাৰে যে আপুনি শিকাৰ প্ৰতি আগ্ৰহী নে, আপুনি সলনি হ'বলৈ প্ৰস্তুত নে, আপুনি নিজে উন্নতি কৰিবলৈ আগ্ৰহী নে, আৰু আপুনি আপোনাৰ ব্যৱসায়ৰ মালিক হ'বলৈ শিকি থাকোঁতে যিকোনো পৰিস্থিতিতে ব্যৱসায়টো চলাই নিব পৰা সাহসকণ আপোনাৰ আছেনে। শেষত লিখকে কৈছে যে যদিও নেটৱৰ্ক ব্যৱসায়টো সকলোৰে বাবে মুকলি, তথাপি ই সকলোৰে বাবে উপযোগী নহয়। বৰ্তমানলৈকে খুব কম সংখ্যক আৰু ভাগ্যৱান কিছু লোকৰ মাজতে ই সীমাবদ্ধ হৈ আছে।
অৱশ্যে কিছুমান ধনলোভী আৰু চৈতান লোকে ইয়াক তৎক্ষণাত ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাত ব্যৱসায়টো মাজে মাজে বিতৰ্কৰ মুখামুখি হৈছে। কিন্তু এই ব্যৱসায়টো এনেকুৱা আৰ্হিত তৈয়াৰ কৰা হৈছে যে যি মানুহে আনক সহায় কৰি ভাল পায় তেওঁলোকৰ বাবে ই এটা উপযুক্ত ব্যৱসায়। সেইবাবে লিখকে কৈছে যে ই এটা একমাত্ৰ ধন ঘটাৰ উপায় য'ত আনক ধনী হোৱাত সহায় কৰিলে নিজেও ধনী হয়।